আমি নিছে চোৱা কাপোৰটো বৰাল দেখা দিয়া মজা চাম Close till I get up. Time is barely on our side. I don't wanna. হেল্ল' প্লিজ সো আমি আজি ক'ত আছো বৌ আমি আজি আছো আমাৰ বাৰেকুৰি দহা কাজ আছে এতিয়া আমি দহা যাব ওলাইছো ওকে সো ৰাতি কাজ হ'ব আপোনালোক সবকে আমি দেখুৱাই থাকিম ইয়াত ৰিচুৱেলছবোৰ কি হয় আৰু আজি কি আছে ৰ'ব ভিডিঅ'টো ভালকৈ আৰম্ভ কৰাৰ আগতে কৈ দিওঁ মই আছোঁ তিনিচুকীয়াত মোৰ বৌৰ ঘৰত আৰু মৰাণ সম্প্ৰদায়ৰ লোকসকলৰ নীতি নিয়মবোৰ কেনেকুৱা ভিডিঅ'টোত চাওঁ বলক আৰু এইটো হৈছে তেওঁলোকৰ নামঘৰ আৰু আজি ইয়াত অনুষ্ঠিত হৈছে 14জন মৃতকৰ একেলগে বছেৰেকীয়া দহা কাজ 14জন মানুহৰ মিতিৰ মানুহ হ'ব মানে 400-500 মান হ'ব আৰু এইটো মানে ঘৰত নাপাতে নামঘৰত পাতে গোটেই মানে সমজুৱাকে পাতে আৰু ৰাইজৰ মাজত পাতে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এনেকৈ তেওঁলোকে 3টা ভঁৰাল ঘৰ বনাই দিছে যিসকল মৃত ব্যক্তিসকলৰ নাম ইয়াত দেখিছে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে ইয়াত একোখন ভাৰ জমা দিব লাগে যিহেতু সেইফালে খেলৰ মানুহ মানে সমাজৰ মানুহ বহুত বেছি থাকে আৰু সকলোৰে সামৰ্থ্য নাথাকে যে তেওঁলোকে ডাঙৰকৈ সকাম পাতিব আৰু সেইবাবে বহুকেইজন ব্যক্তিৰ সকাম এনেকৈ পতা হয় আৰু যি ঘৰ মূল মানুহ হয় তেওঁলোকে ইয়াত হাঁহ বেছিকৈ দান দিব লাগে তাৰ লগতে 20,000 টকা এটা দিব লাগে আৰু যিসকল বিবাহিত হয় মানে বিবাহিত কইনা হয় তেওঁলোকে শহুৰেকৰ ঘৰৰ পৰা এনেকৈ বস্তুবোৰ আনি দিব লাগে ইয়াত আৰু ওচৰৰ মানুহবোৰে এনেকৈ সজাতে হাঁহটো লৈ আহে দাদাৰ খুবেই ভাল লাগিল সেইকাৰণে সি বোলে এটা লৈ যাওঁ বল তাত দেখাব পাৰিম আৰু এইফালে ৰাতি লৈ য'ত যোনে যেনেকৈ বনাব তেনেকৈ চৌকা খৰি ৰখোৱা গৈছিল আৰু লগতে বহুতো দোকানো বহিছিল তাৰ পৰা বস্তু কিছুমান ল'লোঁ আৰু এয়া হৈছে ৰাতিৰ দৃশ্য য'ত প্ৰথমতে বস্তুখিনি জমা দি যি কুপন দিয়া গৈছিল সেই কুপন দি আকৌ ইয়াৰ পৰা বস্তুখিনি সংগ্ৰহ কৰিব লাগে আৰু এইফালে সকলোৱে নিজৰ টিকেট অনুসৰি নিজৰ চৌকাবোৰ বাছি লৈছিল আৰু এইফালে নামঘৰত নাম প্ৰসংগ হৈ আছিল তেওঁলোকৰ ফালেও খোল বা তাল তেনেকৈ প্ৰসংগ হয় আৰু এইফালে ফাইনেলি আমাৰ ভাৰৰ বস্তু আহি পাই গ'লহি ৰাতিপুৱা জমা দিওঁতে যিখন কুপন দিয়ে সেইখন কুপন দেখুৱাই আকৌ বস্তুখিনি আনিব লাগে আৰু এইফালে আমাৰ ভণ্টিয়ে দেখাই আছিলে কি বস্তু দিছে গোটেই বস্তুখিনিয়ে দিয়ে তেল খাবলৈ ডিছপাত গ্লাছ তাৰপিছত চব্জিৰ কাৰণে নিমখ মছলা লগত মাছ মাংস চব আৰু এয়া হৈছে আমাৰ বৌৰ দুজনী ভণ্টি আৰু এইফালে দাদা আৰু ময়ো ৰান্ধাত পুৰা লাগি গৈছোঁ বাকী সকলোৱেও বাছি কাটি হেল্প কৰি দিছে এফালে মই বনাই আছিলোঁ বন্ধাকবি ভাজি দাদাই এইফালে কৰি আছিলে মাছৰ ফ্ৰাই সঁচাই খুবেই ভাল লাগিল আৰু আমাৰ চাৰিওফালে সকলো মানুহে নিজৰ কুপন অনুসৰি যি চৌকা পাইছিল তাত সকলোৱে বনাই আছে আৰু ইয়াত দেখিছেনে চৌকাটো কেনেকৈ খুটি পুতি পেলাই বনোৱা হৈছে আৰু এইখনো এখন বেলেগ এখন ফিল্ড হয় য'ত একদম মানুহ বহুত বেছি ভিৰ আছিলে আৰু খুবেই ভাল লাগিলে এটা নতুন কালচাৰ মোৰ কাৰণে এক্সপ্ল'ৰ কৰিব পাৰিলোঁ আৰু এইফালে আমাৰ বৌয়ে পাতত ভাত দিলে তাৰপিছত টোপোলা ভাত হাঁহৰ মাংস লগতে মাছ আছিলে সকলোৱে লগে ভাগে এসাঁজ খালোঁ আৰু তেওঁলোকে একচুৱেলি ডেথ এনিভাৰ্চাৰীটো চেলিব্ৰেট কৰাৰ নিচিনাই কৰে আৰু সেই বস্তুটো খুবেই ভাল লাগিলে আমাৰ মধ্য অসমৰ দৰে তেওঁলোকে বছেৰেকী অনুষ্ঠিত নকৰে বহুকেইজন মানুহ যেতিয়া গোট খায় তেতিয়া তেওঁলোকে একেলগে অন্তিমবাৰৰ বাবে এবাৰেই বছেৰেকী অনুষ্ঠিত কৰে আৰু বৌৰ দেউতাকো ঢুকুৱা কেইবাবছৰো হ'ল যদি আপোনালোকে আপাৰ আছামৰ পৰা ভিডিঅ'টো চাই আছে তেনেহ'লে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই